Welcome back to Way to Learn. দৈনন্দিন দৰেই আজি আৰম্ভ কৰিম ক্লাছ 10ৰ লেসন 2.3 আজি আৰম্ভ হ'ব 3 নম্বৰৰ পৰা গতি 3 নম্বৰত হৈছে দুটা শূন্য দিয়া আছে আৰু বাকি দুটা শূন্য আমি উলিয়াব লাগে সো আমি প্ৰথমতে শূন্য দুটা লিখি লও দিয়া আছে শূন্য দুটা root 5/3 আৰু minus root 5/3 যেহেতু আমি দুটা শূন্য আমাক দিয়া আছে আমি শূন্য দুটা কি লিখিব পাৰিম x equal to root 5/3 আৰু x equal to minus root 5/3 so এটো পাম আমি এটো এফালে আহিলে মাইনাস হ'ব 5/3 equal to 0 আৰু এটো লিখিব পাৰিম x এফালে প্লাস হ'ব root 5/3 equal to 0 গতিকে আমি এই দুটা আমি এনেকৈ লিখিব পাৰো গতিকে আমি এই দুটা এতিয়া কি কৰিম পূৰণ কৰি দিম এতিয়া x minus root 5/3 x plus root 5/3 equal to 0 আমি এটা কি কৰিলো পূৰণ কৰি দিম আমাৰ এটোৰ মান 0 এটো মান 0 গতিকে আমি এই দুটা পূৰণ কৰিলে আমি কি পাম 0 অর্থাৎ x পূরণ করলে পাইছো আমি x² প্লাস x আর √5/3 পূরণ করলে পাবো আমি √5/3x মাইনাস এর প্লাস এর মাইনাস √5/3 x পূরণ করলে পাইছো আমি 5/3x মাইনাস এর প্লাস এর মাইনাস √5/3 আর √5/3 পূরণ করলে পাইছো আমি √5/3 square equal to 0 এতিয়া x² থাকিব এটো প্লাস এটো মাইনাস তার মানে আমার এটা কি হবে ক্যান্সেল আর রুট থাকিলে তার উপর স্কয়ার থাকিলে আমার কি হয় রুট যেহেতু ক্যান্সেল হয়ে যায় গতিকে আমি পাম 5/3 equal to 0 যেহেতু আমার তলত এটা 3 আছে 5 এর তলত 3 আছে গতিকে আমি হরণ করার সময় অলপ অসুবিধার সম্মুখীন হম যার কারণে কি করি এটা 3 এর আমি গোটেইখিনি কি কৰিম পূৰণ কৰি দিম পূৰণ কৰি দিয়াৰ লগে লগে আমি 3x² লিখিব পাৰিম আৰু ইয়াত যদি আমি পূৰণ কৰি দিও 3 * 5/3 তাৰ মানে পাইছো 3 কেনসেল -5 equal to 0 আমি এইখিনি লিখিব পাৰো গতিকে আমি এই পদৰে আমাক দিয়া পদটো কি কৰিম হৰণ কৰিম আমাৰ এইটো বহুপদ দিয়া আছে এতিয়া এই বহুপদটোক আমি এই যেটো পদ পালো এই পদৰে কি কৰিম আমি হৰণ কৰিম গতিকে আমাৰ ইয়াত 3 আছে 3 যদি আমি হৰণ কৰো তেতিয়া আমি পাম আমি 1 গতিকে 1 লিখিব না লাগে x² দি আমি x to the power 4 হৰণ কৰিলে পাম আমি x² গতিকে এইখিনি যদি আমি ইয়াত গোটেইখিনি পূৰণ কৰি দিও x² আৰু 3x² পূৰণ কৰিলে 3x to the power 4 প্লাস এ মাইনাস এ মাইনাস x² 5 পূরণ করলে পাইছো আমি 5x² এতিয়া আমাৰ এটো কি হ'ব মাইনাস হৈ যাব গতিকে 3টা মাইনাস 3টা প্লাস এটো কি হ'ব আমাৰ ক্যান্সেল আমাৰ ইয়াৰ তলত নাই গতিকে 6x³ 9 মে আহিব মাইনাস এটো কি হ'ব প্লাস হৈ যাব গতিকে 5টা প্লাস হৈ গ'ল 5টাৰ পৰা দুটা বাদ দিলে আমি পাম 3টা -10x এতিয়া আমাৰ ইয়াত কি আছে প্লাস 3 6 ত যদি হৰণ কৰো আমি পাম 2 x² x³ যদি হৰণ কৰো তেন্তে পাই আছে আমি x গতিকে এটো দি আমি ইয়াতখিনি কি কৰিম পূৰণ কৰিম তাহলে 3 2 গুণ 6 x² x³ প্লাস এ মাইনাস 2 আর 5 পূরণ করলে পাইছি আমি
10x x গতিকে এটো মাইনাস হৈ যাব মাইনাস হৈ যোৱাৰ লগে লগে এটো মাইনাস এটো প্লাস এটা আমাৰ কেনসেল হ'ব এটো কি হ'ব প্লাস হৈ যাব প্লাস হৈ যোৱাৰ লগে লগে 10 টা পৰা 10 টা বাদ আমাৰ কি হ'ব x নোহোৱা হ'ব কেৱল থাকিব x² - 5 ইয়াত আছে প্লাস প্লাসে প্লাসে ইয়াত কি পাম আমি প্লাস 3 3 1 x² পাম গতিকে আমি এইখিনি যদি ইয়াত কোনো হৰণ কৰো তেতিয়া হলে পাই আছে আমি 1 গতিকে আমাৰ কি হৈছে 1 আৰু 3x² পূৰণ কৰিলে পাই আছে আমি 3x² 1 আৰু 5 পূৰণ কৰিলে পাই আছে -5 গতিকে আমি ভাগহে কি পালো 0 গতিকে আমি এটা হল আমাৰ ভাগফল এই ভাগফলটো এতিয়া উৎপাদক বিশ্লেষণ কৰিম আকৌ কি কৰিম এই আমাৰ ভাগফলটো কি কৰিম উৎপাদক বিশ্লেষণ গতিকে ভাগফলটো হৈছে x² + 2x + 1 গতিকে এটো আমি উৎপাদক বিশ্লেষণ পাইছো x² + x + x + 1 গতিকে আমি x কমন ললে x + 1 পাইছো প্লাস 1 ললে x + 1 পাইছো গতিকে এটা পালো আমি x + 1 আন এটা পালো x + 1 গতিকে x² + 2x + 1 or মান 0 পাম যদিহে কি পাম x + 1 = 0 হয় নাইবা এইটো x + 1 এর মান যদি 0 হয় আমাৰ এইখিনি মান আমি কেতিয়া শূন্য পাম যেতিয়া এইটোৰ মান শূন্য হ'ব নহলে এইটোৰ মান শূন্য হ'ব গতিকে ইয়াত পাইছো কি আমি x 1 টো হেবল গলে মাইনাস হৈ যাব এটো কি হ'ব -1 গতিকে আমি আন দুটা পিনে কি পালো এটা পালো -1 আন দুটা পালো -1 গতিকে আমি লিখিব পাৰো নিৰ্ণয় শূন্য বোৰ্ড -1 আৰু -1 এখিনি হল আমাৰ 3 নম্বৰৰ সমাধান এটা আমাৰ মাজৰ সময় এসএসএলসি পৰীক্ষাত আহি থাকে এটা অংক 4 নম্বৰত থাকে গতিকে খুব মনোযোগেৰে এই অংক শিকি লবা পৰীক্ষাত অহাৰ সম্ভাৱনা আছে এতিয়া আমি 4 নম্বৰৰ আগবাঢ়ো 4 নম্বৰত আমাৰ যোনটো প্ৰথমতে দিছে এটা আমাৰ px দি আছে px কিমান x³ - 3x² + x + 2 আৰু gx হলে হৰণ কৰাৰ ফলত কিন্তু gx এর মান দিয়া নাই যাৰ কাৰণে আমি gx কৰিব নিৰ্ণয় কৰিব লাগিব আৰু px হৰণফল x - 2 পাইছো আৰু rx হাফ x -2x + 4 আমি জানো যে px = gx * qx + rx এটা হল আমাৰ সূত্র গতিকে মানবোৰ আমি ইয়াত বহাই দিম px সমান কোন পাইছো x³ - 3x² + x + 2 আৰু gx এর মান যেতে নাই gx আমি gx এ রাখি দিম ইনটু qx এর মান কি মান আছে আমাৰ x - 2 প্লাস rx এর মান আছে -2x + 4 এতিয়া আমি এইখিনিৰ মান আমি যেহেতু প্লাস আছে এইফালে আনি গতিকে এইফালে আনিলে কি হ'ব আমাৰ 3x² + 2x + 2 -x + 4 এটা এই -2 এইফালে আহিলে কি হ'ব এই প্লাসটো এইফালে আহিলে মাইনাস হয় ইকুৱেল টু আমাৰ থাকিব gx * x - এতিয়া আমাৰ x³ - 3x² plus x plus 2 minus কি হ'ব আমাৰ তো প্লাস হ'ব 2x minus plus minus 4 equal gx x minus 2 এতিয়া আমাৰ x³ minus 3x² plus plus আমাৰ কি আছে এটা আৰু দুটা
তিনিটা x মাইনাস 4 আৰু প্লাস 2 গতিকে মাইনাস 4 ৰ পৰা প্লাস 2 বাদিলে মাইনাস 2 থাকিব ইকুৱেল টু gx x minus 2 গতিকে আমাৰ কি হ'ব x cube minus thrice x square plus thrice x minus 2 এইটো যেটা আমাৰ এটা এইফাল পূৰণ হৈ আছে এইফালে কি হ'ব হৰণ তাৰ মানে x minus 2 ইকুৱেল টু কি পাম আমি gx গতিকে আমি এতিয়া এইখিনিক হৰণ কৰিম x cube minus thrice x square plus thrice x minus 2 x minus 2 এতিয়া আমাৰ ইয়াত আছে আমাৰ x ইয়াত আছে x cube গতিকে ইয়াত মানে 1 আছে 1 3 পৰা বাদলে 2 তাৰ মানে x স্কয়ার বাদ যাব x যদি x cube হৰণ কৰিলে x স্কয়ার বাদ যায় এতিয়া আমি এইখিনি যে হৰণ পূৰণ কৰি দিও গতি x স্কয়ার x পূৰণ কৰিলে হ'ব x cube প্লাস এ মাইনাস x স্কয়ার 2 পূৰণ কৰিলে হ'ব টুৱাইস x স্কয়ার বিয়োগফল নমাই নিম এটো মাইনাস হৈ যাব গতিকে এটো কেনসেল এটো হ'ব প্লাস গতিকে তিনিটা মাইনাস দুটা প্লাস এটা মাইনাস থাকিব x স্কয়ার প্লাস thrice x minus 2 এটা আছে মাইনাস মাইনাসে এটা আছে প্লাস প্লাসে মাইনাসে মাইনাস x স্কয়ার x বার গতিকে x আৰু x পূৰণ কৰিলে হ'ব x স্কয়ার মাইনাসে প্লাস x আৰু 2 পূৰণ কৰিলে হ'ব টুৱাইস x এতিয়া আমাৰ এটো প্লাস হৈ যাব গতিকে x স্কয়ার এটা প্লাস এটা মাইনাস গতিকে এটো কেনসেল এটো মাইনাস হৈ যোৱাৰ লগে লগে তিনটাৰ পৰা দুটা বাদ দিলে হ'ব এটা মাইনাস 2 গতিকে আমাৰ x ত এক বার এটা আছে প্লাস এটা আছে প্লাস গতিকে প্লাস আহে গতিকে 1 আৰু x পূৰণ কৰিলে হ'ব x 1 আৰু মাইনাস 2 পূৰণ কৰিলে হ'ব মাইনাস 2 এটা আমাৰ থাকে থাকে 0 এটা আমি কি পালো কার মান পালো এটো পালো আমি gx এর মান এটাকে নির্ণয় gx ইকুয়াল টু হ'ব আমাৰ এইখিনি x স্কয়ার minus x plus 1 এই ভিডিওটোৰ দ্বাৰা যদি আনৰ উপকাৰ হয় বুলি ভাবে আৰু ছাত্ৰ-ছাত্ৰীসকলে দেখি দেখি যদি ভাবা তেনেহলে শেয়াৰ কৰিবলৈ নাপাহৰিব কাৰণ যেহেতু আমাৰ পৰিস্থিতি খুবই বেয়া অসমত কোনো ধৰণৰ ক্লাছ হৈ থকা নাই যাৰ কাৰণে এইটো পদ্ধতি অৱলম্বন কৰিব লগা হৈছে গতিকে যাতে আনৰ সহায় হয় গতিকে সকলোৱে শেয়াৰ কৰাৰ কাৰণে আহ্বান ৰাখিলোঁ আৰু চেনেলটো সাবস্ক্ৰাইব কৰাৰ কাৰণে অনুৰোধ জনালোঁ